শিৰোনাম মই কবি আদিত্য বৰগোহাঁই। নিশাৰ শূন্যতাৰ সংগী, সপোনৰ সাম্ৰাজ্যত বাস কৰা এজন নীৰৱ কণ্ঠ। মই চকুৰ গহীন নীৰৱতা, অদৃশ্য জ্যোৎস্না, যিয়ে নিজৰ বেদনাকে আলিঙ্গন কৰে প্ৰেমিকাৰ দৰে। পথ হেৰুৱাই যাত্ৰা অব্যাহত ৰখা এক বিচলিত দিশ শিখা। মই নিজৰে এই প্ৰশ্নত নিজেই বিলীন হ'ব খোজা এটা পূৰ্ণ উত্তৰ। মই অবক্ত অনুভৱ এক নিৰ্বাক শিখা, যি চেতনাৰ গুপ্ত স্তৰ জ্বলি থাকে। কাক অদৃশ্য প্ৰদীপ শিখা হৈ অদৃশ্য প্ৰদীপ শিখা। এক অদৃশ্য প্ৰদীপ শিখাই অদৃশ্য প্ৰদীপ শিখা হৈ